watch me elevate. I was born to win, now watch me. গুড মৰ্ণিং আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ পৰা এটা দীঘলীয়া ৰাইড প্লেন কৰি আছিলোঁ গুৱাহাটীৰ পৰা যোৰহাট নামেৰি হৈ, গতিকে আজি সেই দিনটো আহি পাইছেহি। আমি আজি সকলো সাজু এটা 500 কিলোমিটাৰ ৰাইডৰ কাৰণে। এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ দীঘলী পুখুৰীত। এতিয়া আমি দীঘলী পুখুৰীৰ পৰা নগাঁও হৈ আমি নামেৰি যাম, নামেৰিৰ পৰা আমি যোৰহাট যাম। আজি আমাৰ লগত আছে অভিজিত, মৃণাল দা আৰু অলকা দা, আৰু আমাক আগবঢ়াবৰ কাৰণে আহিছে বিকাশ দা। কোনফালে গ'ল? বিকাশ দা এইজন আমাক আগবঢ়াবৰ কাৰণে আহিছে। পুৰা জোচত ওলাইছোঁ আৰু গতিকে ডে 1 ষ্টাৰ্ট হৈছে আমাৰ, পূৰা জোচত ওলাইছোঁ। ব'লক ভিডিঅ'টো এনজয় কৰক। I hear you breathe, but I can't see if you're right here next to me. Something's wrong, wasn't it fun? Is it now we're done? You get drunk, I'm like a mess, and you tell me to confess. আমি এতিয়া নাৰেংগী পাইছোঁ বৰ্তমান, আৰু আমাৰ লগত এয়া পুৰণা ৰাইডাৰ ডিকু পাইছেহি। ডিকু, এতিয়া আমি ইয়াতে অলপ মিঠাই চিঠাই খাই লওঁ। আৰু আমি মিঠাই খাই পেলাই আমাৰ যাত্ৰাটো শুভাৰম্ভ কৰিব খুজিছোঁ। কাৰণ বহুত দীঘলীয়া ৰাইড ন, মানে সেইকাৰণে অলপ শুভাৰম্ভটো কৰি লওঁ আৰু ভালকৈ। বাই বাই দি দিয়া, লগ পাম। Save us, because you're acting like a volcano and make me feel outrageous. You keep teasing me. প্ৰায় 25 কিলোমিটাৰমান আহি আমি তাঁতিমাৰা মানে চন্দ্ৰপুৰ পাইছোঁহি। অকণমান শ্ল' আহিছোঁ, দীঘলীয়া ৰাইড। আমাৰ আগে আগে গৈ আছে ডিকু, মৃণাল দা আৰু অলকা দা, আৰু পাছত আমাৰ অভি আহি আছে। I hear you breathe, but I can't see if you're right here next to me. Something's wrong, wasn't it fun? Is it now we're done? You get dressed, I'm like a mess, and you tell me to confess, and you tell me to confess. Oh, I don't know what to say, what to do, how to make you see. This is nothing in real life, it might just have been a bad dream. You can run, you can hide, but you can't put the blame on me. এইটো পবিতৰা যোৱা ৰাস্তা। ইয়াতে আমি এতিয়া ল'ম এটা টি ব্ৰেক। এতিয়া আকৌ পাইছোঁহি এতিয়া মায়ং গাঁও পঞ্চায়ত, মৰিগাঁও। পবিতৰা যে এইটো পবিতৰা যোৱা ৰাস্তা, যিটো আমাৰ ভিডিঅ' দি থোৱা আছে আগতীয়াকৈ, চাব পাৰিব। এতিয়া আমি চাহ তাহ কিবা এটা খাই লওঁ। এতিয়া ইয়াতে চাহ তাহ অলপ খাই আমি যাম আৰু এতিয়া। কিন্তু অলপ কৈ দিয়া কিবা কিবি। এই জেগাডোখৰলৈকে আহিছিলোঁ আমি, এইফালে পবিতৰা যে, ইয়াত চাহ তাহ খালোঁ। এতিয়া গৈ আছোঁ আমি, আৰু টাইম লাগিব অকণমান, লাহে ধীৰে গৈ আছোঁ। বতাহটোৱে অলপ দিগদাৰ কৰিছে। ঠিক আছে, ইমান এক্সপিৰিয়েঞ্চ আৰু এতিয়ালৈকে। ঠিক আছে, ব'লক। এইখন কি বুলি কয় জেগাখন? অঁ অঁ, জালগাঁও। মনহা পাৰ হৈ আহিলোঁ। মনহা পাৰ হৈ আহিলোঁ আমি মনহা আৰু অপত গাঁৱৰ মাজত। আচ্ছা, মানে যিটো জাগিৰোডৰ পৰা মৰিগাঁও যিটো মেইন ৰাস্তা, অঁ, সেই ৰাস্তাটো পাবলৈ হয়তো আমাৰ আৰু 7 বা 8 কিলোমিটাৰ হ'ব। এতিয়া বাকীখিনি গুচি গ'লগৈ। আমি অলকা টাইমৰে জেগা চাই চাই আহি আছোঁ। ধুনীয়াকৈ ধুনীয়া জেগা এইবিলাক, পূৰা এইবিলাক চাই চাই আহি আছোঁ আৰু খেতি পথাৰৰ মাজে মাজে চাইকেল লৈ সেউজীয়া
চাই আছোঁ আৰু এতিয়া নাকটো বন্ধ পূৰা সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে মাতটো অট' টিউন হৈ গৈছে অট'মেটিক অট' টিউন সেইকাৰণে আগৰ নিচিনা মাতটো নাহিব এইবাৰ আৰু বোলকচোন চাই থাকোঁ Tending to be my savior. Nothing you do can save us, because you're acting like a volcano and make me feel outrageous. You keep teasing me, but you're acting like a volcano and make me feel outrageous. You keep teasing me, but you're nothing without me. A volcano. এতিয়া আমি আহি পালোহি বিকাশ দাৰ ৰুম আমাৰ স্পিনাৰ্ছ ক্লাবৰ এজন মেম্বাৰ গতিকে তেওঁ ৰুমতে বোলো দুপৰীয়া আহাৰকণ গ্ৰহণ কৰোঁ বুলি আহিলোঁ ইয়াত সকলো পেট মে চুহা দৌৰতা হে ঠিক আছে বিকাশ দাৰ ৰুমত ভাত পানী খাই আমি এতিয়া ওলাই আহিছোঁ আৰু এতিয়া প্ৰায় আমি 80 কিলোমিটাৰমান আহিছোঁ আৰু আজি য'ত থাকিমগৈ ৰাতি তালৈকে আপোনাৰ আৰু 60 কিলোমিটাৰমান আছেগৈ আৰু অলকাদা কেনেকুৱা ভাতটো খাই ভাল লাগিলে আকৌ একদম টাইমত পালোঁতো ভাতটো সেইকাৰণে এতিয়া ফুল চাৰ্জ আৰু এতিয়া গৈ থাকিম আৰু লাহে লাহে দিনে পোহৰে পালেগৈ হ'ল খালি দিনে পোহৰে নাপালেও কেছ নাই বাৰু কাৰেণ্ট আছে মানে লাইট আছে আৰু গৈ থাকোঁ ব্লক এইখন মৰিগাঁও মহাবিদ্যালয় ইয়াতে ৰৈ পেলাই অলপ ফটো চটো মাৰি লওঁ চভাৰ ফটো দিব লাগিব তাৰপৰা আপোনাৰ এইফালে নগাঁও গেট লিখা আছে গেটত 35 কিলোমিটাৰ নগাঁৱলৈ নলতৈলৈ 76 তেজপুৰলৈ 96 কিলোমিটাৰ অলপ ফটো চটো মাৰি যামগৈ আৰু বিকাশ দা আমাক লগ কৰিছে বিকাশ দা কিবা এটা কৈ দিয়ক আৰু ৰাইজক তেওঁলোকে আহিলে আৰু অকণমান মৰিগাঁওটো মোৰ নিজৰ ঘৰুৱা জেগা খোৱালে বোৱালে খুৱাই বোৱাই পঠিয়াইছোঁ হোটেলত খাব নালাগে পেট বেমাৰ হ'ব আৰু 3 দিন যাব লাগিব আজি প্ৰিলিমিনাৰী তো আজি একেবাৰে কম টাইম যাব কাইলৈও আছে কাইলৈও একেবাৰে কম টাইম পৰহিলৈ তাতকৈ হেক্টিক ডে' চ' পৰহিলৈ এনাৰ্জি বচাব লাগিব বহুত কথা থাকে সেয়াই আৰু এতিয়া মৰিগাঁও কলেজৰ সন্মুখত বিখ্যাত কলেজ মৰিগাঁও কলেজ মৰিগাঁও জিলাৰ একেবাৰে মানে মাজত আছে মৰিগাঁও টাউনৰ মাজত আছে ত' ইয়াত ধুনীয়া জেগা এইটো আপোনাৰ ভাল মৰিগাঁও দেখিছে চবফালৰ পৰা ভাল আমাৰ বহুত চিনেমা গান কিবাকিবি শ্বুটিং মৰিগাঁও হয় মৰিগাঁও বহুত শিল্পী আছে মৰিগাঁও বহুত মানে ধুনীয়া জেগা এটা গতিকে আপোনালোকে আহিব পাৰে কেতিয়াবা চাবলৈ মৰিগাঁও ওচৰত চাৰণবিল আছে মায়ং আছে পবিতৰা আছে বহুত ধুনীয়া জেগা আছে আপোনালোকে চাব পাৰিব নামটোহে মৰিগাঁও কিন্তু জেগাডোখৰ জীয়া বহুত জীয়া কিন্তু বহুত ধুনীয়া জেগা হয় গতিকে আপোনালোকে আহিব এবাৰ চাব পাৰিব আৰু মৰিগাঁও ওচৰ পাজৰে বহুত জেগা আমি ফটো চটো অলপ মাৰি লওঁ তাৰপিছত আপোনালোকক কণ্টিনিউ কৰিম আৰু ঠিক আছে অলকাদা চাইকেলত পটককৈ প্ৰব্লেম এটা আহি গ'ল গিয়েৰত সেইকাৰণে ডাক্তৰ থাকোঁতে দেখুৱাই লৈছোঁ চাইকেল ডাক্তৰ ইয়াত সেইকাৰণে পটককৈ চাই দিয়ক আৰু ঠিক আছে কি হৈছিলে ইণ্ডেক্সিং বেয়া হৈ আছে বাহ কি বেয়া হৈছে কি মজা বেয়া হৈছে ভাল হৈ যাব ন পটককৈ অকণমান কাম এটা সৰু কাম এটা ঠিক আছে এইটো চাইক্লিষ্টে জনাত দৰকাৰ কিন্তু ঠিক আছে অঁ এইবিলাক বেমাৰ নাজানোৱে ঠিক আছে ভাল হৈ যাব টেনশ্যনৰ একো দৰকাৰ নাই সৰু অঘটন এটা আৰু ঠিক আছে আহা এইটো সঞ্জয় পাই গ'লেহি আমাৰ ওচৰত কাৰণ ইয়াৰ বোলে লোকেল জেগা সেইকাৰণে লগ কৰিবলৈ আহোঁ বুলি ক'লে আমাক আমিও মাতি দিলোঁ আৰু চান্সতে সঞ্জয় কেনেকুৱা খবৰ ঠিক আছে এতিয়া আমি মৰিগাঁও জিলা কমপ্লিট পাৰ হৈ এতিয়া নগাঁৱত সোমাইছোঁ আৰু আজি দিনটোত এখন জিলা কমপ্লিট পূৰা কিমান এখন এতিয়ালৈকে 95 মান চলাইছোঁ আৰু 95 তাৰপৰা আৰু 40 কিলোমিটাৰমান যাবলৈ আছে আৰু যলৈকে যাম তালৈকে 40 কিলোমিটাৰ চামগুৰি অলপ গৈ থাকোঁ এয়া মৃণালদা আহি আছে বেকত ডিকু আহি আছে ইন্দ্ৰ গৈ আছে আগত অলকাদা আগত গৈছে কাৰণ লোকেল মানুহ ইয়াৰ আৰু আজি বতাহতে পূৰা খাটৰা জেং কৰি দিছে মৰমে টানা ঠাইত বতাহে পূৰা ঠেলি আছে আজি ক'ৰ পৰা চাইকেল চলাব পাৰিম আৰু ঠিক আছে
জহনি ঐ এয়া আমি আহি নগাঁৱলৈ আৰু মোটামুটি 10-15 কিলোমিটাৰমান বাকী আছে আৰু এয়া ৰাইজ চব মানে ভাগৰত বহি গৈছে ৰাইজ বহি গৈছেগৈ ইয়াত বাকী মৃণাল কেনেকুৱা লাগিছে বৰ মজা লাগিছে আমি সকলো একেলগে আহি থাকিবলৈ পোৱাৰ কাৰণে আমাৰ অকণমান উৎসাহটো বেছি বাঢ়ি গৈ আছে মাজত ভাগৰ লাগিছে কাৰণে অকণমান বহি লৈছোঁ আৰু এজন আমাৰ নিচিনা একে চাইকেল প্ৰেমিক তেওঁ আমাক লগ কৰিবলৈ 32 কিলোমিটাৰ চাইকেল মাৰি দিলে এতিয়া পূৰা আন্ধাৰ হৈছে আৰু মানে লাইট চাইট জ্বল এতিয়া ভিডিঅ' কৰাটো অলপ দিগদাৰ হ'ব সেইকাৰণে য'তে ৰওঁ তাতে ভিডিঅ' কৰিম আৰু চলাই যাওঁতে নোৱাৰি এতিয়া ক'ত পালোহি আমি এতিয়া আমি সৰ্বগাঁও পালোহি সৰ্বগাঁও মানে কিবা পালোহি তাৰপৰা ইয়াৰ পৰাই চন্দ্ৰই যাবগৈ ই বহুত দূৰ চলালে এনেই আমাৰ এনেই মানে কি আৰু আদৰি গ'লে প্ৰায় 70 কিলোমিটাৰ হ'ল আপ ডাউন চলাইছে আমি ইয়াতকৈ প্ৰায় চলাইছে আৰু ভাল চলাইছে আৰু ঠিক আছে আকৌ লগ পাম কেতিয়াবা দেই ঠিক আছে এতিয়া মৃণাল দাহঁত এয়া অলকাদা ঘৰৰ 1 নম্বৰ ঘৰটোত সোমাইছোঁ আজিৰ ইয়াত চাহ খাম এতিয়া তাৰপৰা আকৌ 2 নম্বৰ ঘৰ এটা আছে কেইটা ঘৰ নাজানো আৰু 2 নম্বৰটোত মুঠতে আজি ভাত খাম তো 1 নম্বৰটোত এতিয়া চাহকাপ খাই লওঁ ধুনীয়া ৰাইজসকল আৰু এতিয়া চাহ তাহ খাই ওলাই আহিছোঁ আৰু এয়া আৰু 18 কিলোমিটাৰৰ পিছত ভাত খোৱা ঘৰটো পামগৈ আৰু তো এটা সৰু আশা এটা দিছে ভাল খবৰ হিচাপে লৈছোঁ আৰু 18 কিলোমিটাৰটো মানে এতিয়া ভাতৰ কাৰণে একো ডাঙৰ কথা নহয় আৰু এতিয়া নগাঁও টাউনৰ মাজত এইটো নগাঁও কিবা পঢ়িব টাইম নাই বে ভুল হৈ যাব এতিয়া এয়া নগাঁও বাইপাছ পাইছোঁহি আৰু এয়া নগাঁও বাইপাছত অলপ ৰৈছোঁ ইয়াৰ পৰা চাগে আৰু 10 কিলোমিটাৰমান আছে আজি য'ত থাকিমগৈ ইয়াতে অলপ পানী চানীবিলাক ভৰাই লৈছোঁ আৰু এতিয়া ইয়াৰ পৰা যাব লৈছোঁ আৰু বলক আমি এতিয়া ভিতৰুৱা ৰাস্তা এদি সোমাই দিলোঁ কাৰণ হাইৱেত পূৰা ট্ৰেফিক জাম সেইকাৰণে এইফালেদি অলপ দূৰ হ'ব কিন্তু শান্তিত যাব পাৰিম আৰু নহ'লে ট্ৰাকবিলাক যি টি গাড়ীয়ে বেয়া প্ৰব্লেম দিয়ে মুঠতে আৰু এইখন 4 লেন নাই ডাইৰেক্ট 1 ৱে সেইকাৰণে ইফালে অহাতে বেটাৰ আৰু ঠিক আছে ব'লক তাৰপৰা লাষ্ট য'ত থাকিম সেই ঘৰটোহে দেখামগৈ আৰু ঠিক আছে ব'লক এতিয়া আহি আমি চামগুৰিত উপস্থিত হৈছোঁহি অলকাদাহঁতৰ ঘৰ চামগুৰিত গতিকে তেখেতে ক'লে আজি ৰাতিটো ইয়াতে ৰ'বলৈ কাৰণ সময়ো যথেষ্ট হৈ গ'ল এতিয়া 8টা বাজি গ'ল গতিকে আজি ইয়াতে থাকিম কাইলৈ ৰাতিপুৱা নামেৰি যাম আমি গতিকে লগ পাম কাইলৈ